নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী কাজি নোহোৱাকৈ নিকাহ কেতিয়াও সম্পূৰ্ণ নহয় আইন উঠাই দি ইছলামক অপমান কৰা হৈছে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট বাতিল কৰাৰ পিছতে আসাদুদ্দিন ওৱেইছিয়ে এই বিস্ফোৰক মন্তব্য কৰিছে ইছলামক অপমান কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰিছে যেহেতু কাজি নোহোৱাকৈ কোনো নিকাহ সম্পূৰ্ণ নহয় তেনেস্থলত কাজি নোহোৱাকৈ কেনেকৈ হ'ব নিকাহ বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে আইন উঠাই দি ইছলামক অপমান কৰা হৈছে মুছলমানসকলক ইছলাম ধৰ্মক অপমান কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰিছে ওৱেইছিয়ে মুছলমান বিয়াৰ প্ৰথা আইন মতে নচলে কোনো আইন মতে নচলে মুছলমান বিয়াৰ প্ৰথা 90 বছৰ পুৰণা মুছলমান আইন বাতিল কৰিলে মুছলমানৰ বিয়া স্পেশাল মেৰেজ এক্টত কেনেকৈ হ'ব স্পেশাল মেৰেজ এক্টত মুছলমানৰ বিয়া হ'ব নোৱাৰে বুলি এদৰে এতিয়া মন্তব্য প্ৰদান কৰিছে প্ৰশ্ন উত্থাপন কৰিছে কাজী সাহাব নোহোৱাকৈ কেনেকৈ হ'ব খুতবা বুলি প্ৰশ্ন উত্থাপন কৰিছে ওৱেইছিয়ে মুছলমানে নিকাহৰ প্ৰথা নামানিলে ইছলামৰ বাবে এয়া ডাঙৰ গুনাহ গতিকে নিকাহৰ প্ৰথা মানিব লাগিব অসমত মুছলিম বিয়া এক্ট বাতিল কৰাৰ পিছতে এই মন্তব্য প্ৰদান কৰিছে ওৱেইছিয়ে আৰু এদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কাজি নোহোৱাকৈ নিকাহ কেনেদৰে হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে যেহেতু কাজি নোহোৱাকৈ কোনো ধৰণৰ নিকাহ সম্ভৱ নহয় বা নিকাহ সম্পূৰ্ণ হ'ব নোৱাৰে মুছলমান বিয়াৰ প্ৰথা আইন মতে নচলে আৰু যদিহে মুছলমানে নিকাহৰ প্ৰথা মানি নচলে তেন্তে ইছলামৰ বাবে ই এক ডাঙৰ গুনাহ বুলি ধৰা হয় তেনেস্থলত মুছলমানৰ বিয়া স্পেশাল মেৰেজ এক্টৰ জৰিয়তে হ'ব নোৱাৰে বুলি এতিয়া মন্তব্য প্ৰদান কৰিছে কাজি নোহোৱাকৈ কাজী সাহাব নোহোৱাকৈ খুতবা কেনেকৈ হ'ব মুছলমানৰ বিয়াৰ প্ৰথা কেনেকৈ চলিব বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কোনো কাৰণতে এনে হ'ব নোৱাৰে আৰু ইয়াৰ পূৰ্বেও যেহেতু আসাদুদ্দিন ওৱেইছিয়ে মন্তব্য কৰিছিল বাল্য বিবাহ কৰা অধিকাংশই অমুছলমান গতিকে মুছলমানক মিছাতে বদনাম কৰি অসম চৰকাৰে এই আইন বাতিল কৰিছে বুলি বা মিছাতে অসম চৰকাৰে বদনাম কৰিছে বুলিও মন্তব্য প্ৰদান কৰিছিল আসাদুদ্দিন ওৱেইছিয়ে সমান্তৰালকৈ নিশা 12 বজাত 90 বছৰীয়া পুৰণি আইন চৰকাৰে বাতিল কৰিছে কিন্তু এই আইন বাতিল কৰা মানে ইছলামক অপমান কৰা বুলি এতিয়া এইদৰে মন্তব্য প্ৰদান কৰিছে আসাদুদ্দিন ওৱেইছিয়ে সমান্তৰালকৈ ইয়াকো মন্তব্য কৰিছিল যে অসমৰ 51% মুছলমানৰ 20% দৰিদ্ৰ অসমৰ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত কণা হৈছে বুলিও মন্তব্য প্ৰদান কৰিছিল আসাদুদ্দিন ওৱেইছিয়ে আৰু বিশেষ বিবাহ আইনত নিকাহৰ সুবিধা আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু তাৰ পিছতে পুনৰ এতিয়া মন্তব্য প্ৰদান কৰিছে মুছলমানে নিকাহৰ প্ৰথা যদি নামানে তেন্তে ইছলামৰ বাবে এয়া এক ডাঙৰ গুনাহ কাজী সাহাব নোহোৱাকৈ খুতবা কেতিয়াও হ'ব নোৱাৰে বা কেনেকৈ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে আইন উঠাই দি ইছলামক অপমান কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰিছে এতিয়া আসাদুদ্দিন ওৱেইছিয়ে 90 বছৰ পুৰণা মুছলমান আইন বাতিল কৰাৰ বাবে এতিয়া মুছলমানৰ বিয়া স্পেশাল মেৰেজ এক্টত কেনেকৈ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে বা মুছলমান বিয়াৰ প্ৰথা আইন মতে নচলা বুলিও এইদৰে মন্তব্য প্ৰদান কৰিছে যেহেতু অসমত বাতিল কৰা হৈছে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 যেহেতু অসমত বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কেবিনেটত যিটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অসম কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল কৰা হৈছিল আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও এই ঘোষণা কৰিছিল যে কাজীসকলে বিয়াৰ সময়তে নিকাহৰ পঞ্জীয়নৰ লগতে একেলগে তেওঁলোকে ডিভোৰ্সৰ বা তালাকৰ কাৰণেও তেওঁলোকে পঞ্জীয়ন কৰায় গতিকে একেলগে কাজীয়ে নিকাহৰ সৈতে তালাকৰ পঞ্জীয়ন কেনেকৈ কৰাব পাৰিব বা কিয় কৰিব বুলি প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ পিছতে বিভিন্ন ধৰণৰ যুক্তি দৰ্শাই বাতিল কৰা হৈছিল অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যি সিদ্ধান্ত অনুসৰি আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই ঘোষণা কৰিছিল এতিয়াৰে পৰা পতি পত্নীয়ে তালাক দিব নোৱাৰিব বুলি মন্তব্য প্ৰদান কৰিছিল 18 বছৰ বয়সৰ তলৰ ছোৱালীৰ বিবাহ পঞ্জীয়ন নহ'ব বুলি মন্তব্য প্ৰদান কৰিছিল সমান্তৰালকৈ 21 বছৰ বয়সৰ তলৰ ল'ৰায়ো বিবাহৰ বাবে বা নিকাহৰ বাবে পঞ্জীয়ন কৰাব নোৱাৰিব মুছলমান মহিলাৰ ওপৰত চলা এই শোষণ বন্ধ হ'ব লাগিব 2026 পূৰ্বে ৰাজ্যত যিটো বাল্য বিবাহ শেষ কৰিম বুলি মন্তব্য প্ৰদান কৰিছিল আৰু বাল্য বিবাহ শেষ কৰাৰ বাবে এনেধৰণৰ মন্তব্য প্ৰদান কৰি অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিল যি সিদ্ধান্ত অনুসৰি আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স এক্ট 1935 বাতিল কৰা হৈছিল আৰু সেই এক্ট বা সেই আইন বাতিল কৰাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমান্তৰালকৈ এতিয়া আসাদুদ্দিন ওৱেইছিয়েও এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে অসম চৰকাৰলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসম চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে এতিয়া আসাদুদ্দিন ওৱেইছিয়ে মুছলমানক
অসম চৰকাৰে মিছাতে বদনাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া আছাদুদ্দিন ওৱেইছিয়ে বাল্য বিবাহ কৰা অধিকাংশ অমুছলমান তেনেস্থলত মুছলমানসকলক মিছাতে বদনাম কৰিছে অসমৰ 51% মুছলমানৰ 20% দৰিদ্ৰ বুলি মন্তব্য প্ৰদান কৰিছে অসমৰ মুছলমানৰ ধৰ্মীয় অনুভূতি আঘাত সনা হৈছে অসম চৰকাৰে আঘাত সানিছে বুলি অভিযোগ উত্থাপন কৰিছিল আছাদুদ্দিন ওৱেইছিয়ে আৰু এই আইন সন্দৰ্ভতে মন্তব্য প্ৰদান কৰিছিল তাৰ পিছতেই পুনৰ আছাদুদ্দিন ওৱেইছিয়ে এই মুছলমানৰ বিয়াৰ যি এক্ট বাতিল কৰা হৈছে আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট সেই বাতিলৰ পিছত পুনৰ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কাজী নোহোৱাকৈ নিকাহ কেনেদৰে সম্পূৰ্ণ হ'ব কাজী চাহাব নোহোৱাকৈ খুতবা কেনেকৈ হ'ব এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে মুছলমানৰ বিয়া স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে কেনেকৈ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে এতিয়া আছাদুদ্দিন ওৱেইছিয়ে আৰু এই যি নিয়ম এই যে আইন বাতিল কৰা হৈছে এই আইন বাতিলে মুছলমান নিকাহৰ প্ৰথা নামানিলে ইছলামৰ বাবে এয়া ডাঙৰ গুনাহ বুলি ধৰি লোৱা হয় গতিকে এই আইন বাতিল কৰা মানে অসমৰ মুছলমানৰ মনত আঘাত সনা বা ইছলামক অপমান কৰা বুলি এইদৰে মন্তব্য প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে অসম কেবিনেটৰ সিদ্ধান্তৰ পিছতেই আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ এক্ট বাতিলৰ সিদ্ধান্তৰ পিছতে এতিয়া এইদৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে আছাদুদ্দিন ওৱেইছিয়ে এইদৰে মন্তব্য প্ৰদান কৰিছে 90 বছৰ পুৰণা আইন বাতিল কৰা সন্দৰ্ভত এইদৰে মন্তব্য প্ৰদান কৰিছে আছাদুদ্দিন ওৱেইছিয়ে कानून बना दिए वहां पर बीजेपी वाले क्या कानून बनाए कि मुसलमानों की शादी का जो एक्ट है 90 साल पुराना कानून निकाल दिए और क्या बोल रहे बीजेपी वाले कि हमारी शादी होना स्पेशल मैरिज एक्ट के तहत खुतबा कौन पढ़ेगा फिर निकाह में और फिर महर कौन देगा दुल्हन को यानी अब आसाम में अगर मुसलमान शादी करेंगे कानून के लिहाज से तो ना काजी साहब रहेंगे खुतबा के लिए ना दुल्हन को महर मिलेगा तो फिर ये तो इस्लाम का बहुत बड़ा रुकन है ये महर देना दुल्हन को वहां पर बीजेपी की हुकूमत ने ये वो कानून को बंद कर दिया और कहा कि स्पेशल मैरिज एक्ट में आपको रजिस्ट्रेशन करना पड़ेगा अच्छा स्पेशल मैरिज एक्ट में उसमें जो अगर स्पेशल मैरिज एक्ट में शादी होती तो जायदाद का बंटवारा पर्सनल लॉ के तहत नहीं होगा मुसलमानों का हमसे शरीयत को छीनना चाहते हैं महर तो गायब हो गया तो महर मुअज्जल देना पड़ता अगर फौरन दे रहे तो दे दो ये दिए कानून बना दिए वहां पर बीजेपी वाले क्या कानून बनाए कि मुसलमानों की शादी का जो एक्ट है 90 साल पुराना कानून निकाल दिए और क्या बोल रहे बीजेपी वाले कि हमारी शादी होना स्पेशल मैरिज एक्ट के तहत खुतबा कौन पढ़ेगा फिर निकाह में और फिर महर कौन देगा दुल्हन को यानी अब आसाम में अगर मुसलमान शादी करेंगे कानून के लिहाज से तो ना काजी साहब रहेंगे खुतबा के लिए ना दुल्हन को महर मिलेगा तो फिर ये तो इस्लाम का बहुत बड़ा रुकन है ये महर देना दुल्हन को वहां पर बीजेपी की हुकूमत ने ये वो कानून को बंद कर दिया और कहा कि स्पेशल मैरिज एक्ट में आपको रजिस्ट्रेशन करना पड़ेगा अच्छा स्पेशल मैरिज एक्ट में उसमें जो अगर स्पेशल मैरिज एक्ट में शादी होती तो जायदाद का बंटवारा पर्सनल लॉ के तहत नहीं होगा मुसलमानों का हमसे शरीयत को छीनना चाहते हैं महर तो गायब हो गया तो महर मुअज्जल देना पड़ता अगर फौरन दे रहे तो दे दो ये दिए कानून